এডাল বিষাক্ত সাপ লৈ চিকিৎসালয়ত এজন যুৱক। পলিথিনত সাপ ভৰাই পালেহি চিকিৎসালয়ত। কিন্তু কিয়? সাপ বুলি ক'লেই সাধাৰণতে মানুহৰ মনলৈ আহে ভয়। সাপ দেখিলেই মানুহ সদায় আঁতৰত থাকে। কিন্তু এয়া কি? চাই লওক এই দৃশ্য। এডাল বিষাক্ত সাপ লৈ চিকিৎসালয়ত এজন যুৱক। সাপডাল এটা পলিথিনত ভৰাই যুৱকজন উপস্থিত হ'ল চিকিৎসালয়ত। এই কাণ্ড দেখি আচৰিত হ'ল চিকিৎসালয়খনৰ চিকিৎসক তথা কৰ্মচাৰীসকল। কিন্তু কিয় সাপ লৈ চিকিৎসালয়ত উপস্থিত হ'ল যুৱকজন? তেন্তে শুনক আচল কাহিনী। এই ঘটনা উত্তৰ প্ৰদেশৰ। ঘটনা অনুসৰি যুৱকজনৰ মাতৃক সাপে দংশন কৰিছিল। পথাৰত কাম কৰি থকা অৱস্থাত সাপে খুটিছিল মাতৃক। ওচৰতে থকা পুত্ৰই ঘটনাৰ উমান পাই মাতৃৰ লগতে ওচৰতে পৰি থকা সাপডালক পলিথিনৰ এটা বেগত ভৰাই চিকিৎসালয়লৈ লৈ গ'ল। চিকিৎসালয়ত যুৱকজনৰ হাতত সাপ দেখি আচৰিত হ'ল সকলো। সাপে খুটা মহিলাগৰাকীক ততাতৈয়াকৈ ইফালে ইমাৰ্জেঞ্চি ৱাৰ্ডলৈ নি চিকিৎসা কৰা হ'ল। এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। নেশ্যনেল ডেস্ক, নটিছ ভিউ। শ্ৰী ফাৰ্নিচাৰ, ঘৰৰ প্ৰয়োজনীয় গুণগত ফাৰ্নিচাৰ সামগ্ৰীৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আপোনাৰ ঘৰৰ নিত্য প্ৰয়োজনীয় বিভিন্ন ষ্টাইলৰ বিচনা, সোফা, ডাইনিং, শ্বকেছ আদিকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী আমাৰ ইয়াত উপলব্ধ। দেৰি নকৰিব, আজিয়ে আহক আৰু ক্ৰয় কৰি লৈ যাওক আপোনাৰ লাগতিয়াল ফাৰ্নিচাৰ। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাগ, যোৰহাট। আমাৰ ফোন নম্বৰ 9854006504, 9854096512। ডিব্ৰুগড় জিলা বগীবিল তিনিচুকীয়া বাইপাছৰ দাঁতিৰ মইনাবাৰী নামে অঞ্চলত 2019 বৰ্ষতে স্থাপিত কৰা হৈছিল অক্ষয় শিৰডী সাই ধাম। প্ৰতি গুৰুবাৰে পূজা অৰ্চনা আৰতিৰে সেৱা আগবঢ়োৱা হয় এই অক্ষয় শিৰডী সাই ধামত। এই ধামত আছে হোম যজ্ঞাদি কৰাৰো ব্যৱস্থা। বিভিন্ন প্ৰান্তৰ ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া অক্ষয় শিৰডী সাই ধাম। ডিব্ৰুগড়বাসীৰ বাবে সুখবৰ। বিভিন্ন কাৰিকৰী বিষয়ৰ তথা নাৰ্ছিং বিষয়ৰ সংযোজনেৰে 2021 বৰ্ষত ডিব্ৰুগড়ৰ মিলন নগৰত স্থাপিত কৰা হৈছিল আছাম পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউট। ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে নিৰ্বাচিত কৰা বিষয়সমূহ উন্নত মানৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছে এইখন শিক্ষানুষ্ঠানত। সময় সাপেক্ষে এই শিক্ষানুষ্ঠানখনত আমন্ত্ৰিত বিশেষজ্ঞৰ দ্বাৰা পাঠদান দিয়াৰ লগতে অনলাইন পাঠদানৰো ব্যৱস্থা আছে। আমাৰ পেৰামেডিকেল পাঠ্যক্ৰমসমূহ হৈছে DMLT 2 বছৰ, BMLT 3 বছৰ, BSc MLT 3 বছৰ, নাৰ্ছিং এছিষ্টেণ্ট 1 বছৰ, নাৰ্ছিং ছুপাৰভাইজাৰ 1 বছৰ, ডিপ্ল'মা ইন ফিজিঅথেৰাপি টেকনিচিয়ান 2 বছৰ। লগতে ইয়াত বিনামূলীয়াকৈ তথা অতি কম মাচুলত কম্পিউটাৰ বিষয়ক শিক্ষাৰো ব্যৱস্থা কৰা হৈছে।